নমস্কাৰ। কবিতাৰ শিৰোনাম ২১ৰ নতুন কুঁহিপাতৰ বতৰা। কবি ডিম্পু বৰুৱা। নতুন বছৰ বুলি কৰিছিলোঁ ধেমালি, ন ন বাসনা দিছিলোহি উচতনি। কুঁহিপাতৰ বাকৰিত উমলাৰ সপোন লৈ উজাগৰে কটাইছিলোঁ ১৯ৰ শেষ ৰাত্ৰি। মাছে মঙহে খালোঁ পেট ফটাকৈ, নতুন বছৰ বুলি মিঠাই আৰু লাৰুৰ সৈতে। পুৱাৰ ৰ'দালিত নমস্কাৰ যাচিছিলোঁ, পিছৰ প্ৰথম বুলি সম্ভাৱ্য আশাৰে। পক্ষীৰাজ খুৰাক আদৰণি জনোৱাত সঁহাৰি আহিল সুখৰ বাৰ্তা হেনো জিন্দাবাদ। জনগণে টঙালি বান্ধিলে দেশ মাটিৰ স্বাধীনতাত, কঙালী ৰূপ ল'লে পক্ষীৰাজৰ সপোন চুবাত। বুৱতী নদীৰ সোঁতত শান্তিৰ চুক্তিয়ে থিতাপি ল'বলৈ আপ্ৰাণ চেষ্টা কৰিলে। প্ৰকৃতিৰ বুকুত আত্মজাত দিবলৈ এইবাৰ কৰোণাই সমগ্ৰ বিশ্বতেই অট্টালিকা সাজিলে। চাকি বন্তি ধনী দুখীয়া সমস্তৰ বিপক্ষে শাৰীৰিক বিসংগতিৰ বৰ্ণনা অবিহনে জীৱকুলক বান্ধিলেহি কভিডৰ শিকলিৰে। ডিজিটেল পদ্ধতিক জিন্দাবাদ ধ্বনিৰে দেশৰ GDPক নিম্নগামী গতি দি জীৱশ্ৰেষ্ঠক চাৰিবেৰত আবদ্ধ কৰিলে। বিশ্বৰ সকলো আশা হৈয়ে ৰ'ল, কুঁহিপাতত কেৱল বেদনাৰ সঞ্চাৰ হ'ল। কিছু পৰিমাণে সকাহ যদিও এতিয়া আহিছে, সপোনক সপোন কৰি বছৰটো চৰম ভাগ পাইছে। পুনৰাই কুঁহিপাতৰ বাকৰি উমলিছে, কমকৈ হ'লেও আশাৰ ৰশ্মি বিৰিঙিছে। ২১ৰ আৰম্ভণিত পক্ষীৰাজ খুৰাক সম্ভাষণ জনাবলৈ ধৰণী পুনৰ অগ্ৰসৰ হৈছে। ধন্যবাদ।